हाय हेलो नमस्कार আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটি অমৰা আচাৰ ৰেচিপি যেহেতু এতিয়া অমৰা গছত লাগি আছে বজাৰটো সহজে উপলব্ধ হৈছে মই ভাবিলো আচাৰকে অকমান বনাই ৰাখো আৰু বনাইছো যেতিয়া আপোনালোককনো নেদেখাও কিয় আহকচোন মই অমৰাখিনি কেনেকৈ বনালো কি ধৰণে বনালো আপোনালোকক অকমান দেখাও বুলি ভাবিলো আহক মোৰ হৈতে মই অমৰাখিনি অলপমান কাটি এটা অমৰা মই 4 কৰি লৈছো এ দেখিলে মই 4 কৰি অকণ কৰি লৈছো অমৰাখিনি এটা ডাঙৰ পাত্ৰত লৈছো অমৰা বেছি লোৱা নাই এইখিনি অমৰা লৈছো ইয়াত অলপমান নিমখ দিম নিমখ আৰু হালধি দি পেলাই মই এদিনৰ কাৰণে ৰাখি থম এ অলপমান নিমখ দিছো বেছি নিদিও পাছত যিহেতু দিমে মিক্স কৰি পেলাই মই ৰাতি কাৰণে ৰাখি দিম এই দেখিছেন অমৰাখিনি ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল ৰাতি ৰখাৰ পাছত অমৰাখিনি দেখিছেনে অলপমান পানী এৰিছে এইখিনি মই বেলেগ এটা পাত্ৰত লৈ লৈছো অকমান ফুটা থকা পাত্ৰ এটা লৈ লৈছো যেহেতু মই অলপমান শুকুৱাব লাগিব আৰু মই আচাৰৰ কাৰণে লৈছো অলপমান বগা সৰিয়হ লৈছো এইখিনি মই অলপ দেৰিমান তিয়াই এতিয়া ৰ'দত শুকাবলৈ দি ললো শুকুৱাই হৈ গ'ল অমৰাখিনি মই তাৰ কাৰণে লৈছো অমৰা বনাবৰ কাৰণে লৈছো অলপমান জলকীয়া বেছি জ্বলা নাই দিয়া যেহেতু সৰু ল'ৰা-ছোৱালীও খাব মছলা ভিতৰত লৈছো জিৰা লৈছো হেয়া অলপমান মই ধনিয়া গুটি লৈছো এইখিনি অলপমান ভাজি লৈছো মই অলপমান মিক্সিত দি লম গোটেইখিনি গুড়া নকৰো এ দেখিলে এইখিনিও অকল বেছি ললো সৰিয়হখিনি এতিয়া কেনেকৈ বনাও চাওকচোন কেৰাহীখন লেতেৰা বুলি নাহিব দেই সদায় বনাই থকা যে সেইটো কাৰণে এনেকৈ হয় আৰু ধুলো নাযায় বাৰু বাদ দিয়ক অলপমান তেল লৈছো মিঠাতেল তাত গোটেই অমৰাখিনি মই দি দিছো সোৱাদ অনুসৰি দি দিছো আৰু বটি ৰখা সৰিয়হখিনিও দি দিছো অলপমান ভিনেগাৰ দিছো বেছি দিয়া নাই ভিনেগাৰ দি পেলাই অকমান লৰাই বগাই দিছো এনেকৈ বনালে কি হয় আপোনালোকে আচাৰ যেতিয়া বনাই সেইদিনাখনিৰ পৰা খাব পাৰিব কিন্তু যদি আমি ভাজি নিদিওঁ বা হেৰি নকৰোঁ তেতিয়া অলপ দিন ৰাখিব লাগে এয়া হৈ গ'ল মোৰ আচাৰ ৰেডি আপোনালোকে এনেকৈ বনাই খাবচোন এই দেখিছেনে কিমান ধুনীয়া হৈছে আৰু খাবলৈও সিমানেই সোৱাদ লগা হৈছে ভিডিওটো সকলোকে চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট এণ্ড শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব আজিলৈ আহিলো বাই